মিয়া জাগিলে শৃংখল চলিহাই কাণত ধৰি ক্ষমা খুজিবলৈ বাধ্য হ'ব কাৰণ মিয়াসকলক বাংলা দেখি মূলীয় কোৱাৰ অধিকাৰ কোনে দিলে শৃংখল চলিহাক আৰু মিয়াসকলক উজনিৰ পৰা খেদাৰ অধিকাৰ কোনে দিলে শৃংখল চলিহাক চেলা সন্ত্ৰাসী ভাষ্যৰ বেপাৰী কচু তুলিত আহি আকৌ কয় জনজাতীয় মানুহৰ হাতত AK-47 তুলি দিয়ক তেতিয়া কেনেকে কৰিব লাগে উচ্ছেদ কৰি দেখাই দিব AK-47ৰ দ্বাৰা জনজাতীয় মানুহবোৰে কেলা কি প্ৰমোট কৰি আছ সন্ত্ৰাসবাদী প্ৰমোট কৰি আছনে নাই কিয় বে ইমান দিন চকুত তেল দি বহি আছিল নেকি বিটিসি অঞ্চলত যে বন্দুকৰ দ্বাৰা অস্ত্ৰৰ দ্বাৰা AK-47ৰ দ্বাৰা কিমান মানুহ মৰিলে নিৰীহ মানুহৰ হত্যা হ'ল লগতে ABMC নামৰ সংগঠনৰ প্ৰেসিডেন্টক যে হত্যা কৰিলে বন্দুকৰ দ্বাৰা সেই AK-47ৰ কথা যে তুমি কলা তাৰ দ্বাৰা এআই প্ৰমোট হৈছে যে যি বন্ধ হল বিটিসি চুক্তিৰ দ্বাৰা বিটিআৰ চুক্তিৰ দ্বাৰা সেইবোৰ আকৌ ঘূৰাই অনাৰ চেষ্টাৰ এটা আপুনি ষড়যন্ত্ৰৰ মন্তব্য দিলে কিন্তু তেন্তে সেই কৈছো মিয়া যদি জাগে তেন্তে আপুনি শৃংখল চলিহাই কাণত ধৰি ক্ষমা খুজিবলৈ বাধ্য হ'ব মাথো মিয়া নহয় যদি অসমীয়া নাইবা খিলঞ্জীয়া যদি জাগে কাৰণ মিয়াসকল অসমৰ প্ৰকৃত খিলঞ্জীয়াৰ ভিতৰত এটা জনগোষ্ঠী যেটো জনগোষ্ঠী নেকি অসমৰ প্ৰকৃত খিলঞ্জীয়াৰ লিষ্টত পৰে কাৰণ মিয়াসকলে অসমক লুটিবলৈ অহা নাছিল মিয়াসকলে অসমত আক্ৰমণ কৰা নাছিল বাধ্য কৰাইছিল নগাসকলে নিজৰ নগা ভাইৰ মাংস খাবলৈ বাধ্য কৰাইছিল চুকাফাই সেয়া কিন্তু মিয়াসকলে কৰা নাছিল মিয়াসকল চীনৰ পৰা নাইবা তিব্বতৰ পৰা অহা নাছিল মিয়াসকল গ্ৰেটাৰ ইণ্ডিয়া আনডিভাইডেড ভাৰতবৰ্ষৰ পৰা আহিছিল অহা কথাটো ক'লে ভুল হ'ব তেওঁলোকক ইনভাইট কৰি টিকেট দি লৈ অহা হৈছিল উদ্দেশ্য আছিল অসমক অৰ্থনৈতিকভাৱে উন্নত কৰাৰ কাৰণে মিয়াসকলক আনডিভাইডেড ভাৰতবৰ্ষৰ ঢাকা চট্টগ্ৰামৰ পৰা লৈ অহা হৈছিল টিকেট দি সো সেই কাৰণে কৈছো অসমৰ খিলঞ্জীয়াৰ ভিতৰত মেইন খিলঞ্জীয়াৰ লিষ্টত পৰে মিয়াসকল কাৰণ মিয়াসকল ইয়াতে লুটিব অহা নাই মিয়াসকল আক্ৰমণ কৰা নাই হয় বুজিছো মিয়াসকল অলপ পিছত আহিছে অসমত কিন্তু এটা উদাহৰণ দিছো আপোনালোকে ফুটবল খেলা নিশ্চয় চাই ফুটবল খেলাত আপোনাৰ টিমটোৱে দুটা গোল দিলে মোৰ টিমক মই এটা গোল দিলো কিন্তু গোল হোৱাৰ পিছত গম পালো যে আপুনি যি দুটা গোল দিছিল সেই গোল দুটাত বেক পাস আছিল কিন্তু মই যদি এটা দিছো তাতে বেক পাস নাছিল কি হল দুটা গোল ডিনাই হল ৰিজেক্ট হল কাৰণ বেক পাস আছিল আৰু মই এটা দিছো যেনেকে হক সেয়া ৰিজেক্ট নহল বেক পাস নাছিল কোনো ৰং নাছিল ফাউল নাছিল সো তেনেকুৱা মিয়াসকল কোনো ফাউল কৰা নাই মিয়াসকল আক্ৰমণ কৰা নাই মিয়াসকল লুটিব অহা নাই মিয়াসকল আহি অসমৰ অৰ্থনৈতিক উন্নতহে কৰিছে স্পষ্ট কথা বুজি লওক মাথো মোৰ মুখৰ কথা নহয় হিষ্টৰী সাৰ্চ কৰি চাওক মিয়াসকল প্ৰকৃত খিলঞ্জীয়াৰ লিষ্টত পৰে শৃংখল চলিহাৰ মিয়া খেদাও ভাষ্যৰ দ্বাৰা অসমীয়াৰ উন্নতি কেতিয়াও নহয় খিলঞ্জীয়াৰ উন্নতি কেতিয়াও নহয় এয়া হ'ল এক এজেণ্ডা ৰাজনৈতিক ৰিমট কণ্ট্ৰলিং এজেণ্ডা শিৱসাগৰৰ পৰা মিয়া খেদিছে আমি ঠিক ভাল পাইছোঁ কিন্তু তাৰে এজন শিক্ষিত মিয়া যেতিয়া IS হ'ব IPS হ'ব আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ SP হ'ব তেতিয়া খেদিব পাৰিবনে তেতিয়া খেদিব পৰা যাবনে এই SP কি কৰিব কি খালি বহল কৰিব ক'বাই কেলা IPS অফিচাৰক ক'বা তুমি মিয়া তুমি উজনি অসমৰ পৰা যাব লাগে কেলা পিঠি ফালি দিব বহল কৰিব দাইৰে তাৰ মানে সাধাৰণ মানুহ যিবোৰ কৰ্ম কৰি খায় দুবেলা দুমুঠি হাজিৰা কৰি খায় সেইবোৰ মানুহক দম দিছ কেলা আচলতে মিয়া জাগিব লাগে নেগেটিভলি নহয় পজিটিভলি জাগিব লাগে শিক্ষিত হ'ব লাগে উজনি অসমত যাব নিদিয়ে দৰকাৰ নাই কাজিয়া কৰাৰ কোনো প্ৰয়োজন নাই বহুত জেগাত কাম আছে বিদেশত কাম আছে বহিৰাজ্যত কাম আছে সেইবোৰ যাওক কৰ্মজীৱী মানুহ যতে যাওক কৰ্ম পাব মিয়া সংগঠন নাইবা মিয়া ডেভেলপিং বৰ্ডবোৰে এই বিষয়ত চিন্তা কৰিব লাগে মিয়াসকলৰ কেনেকৈ অৰ্থনৈতিক উন্নতি সাধন কৰিব পাৰি কেনেধৰণে কোম্পানী বনাব পাৰি কেনেধৰণে কৰ্মসংস্থাপন দিব পাৰি কেনেধৰণে এডুকেশ্যনৰ ক্ষেত্ৰত উন্নতি আনিব পাৰি তেনেকুৱা কাম কৰিব লাগে মিয়া সংগঠন নাইবা মিয়া ডেভেলপমেণ্ট বাকি ভাৰ মেজাই শৃংখল চলিহাৰ ৰাজনৈতিক এজেণ্ডা শৃংখল চলিহাই কেতিয়াবা এনেকুৱা কুকুৰ খেদা খাব কেলা তেনেকুৱা কুকুৰ খেদা এতিয়ালৈকেও দেখাই নাই কাকো খাব শৃংখল চলিহাই এটা কথাৰ সদায় ডায়লগ মাৰি থাকে যদি আক্ৰমণ হয় তেনেহ'লে প্ৰত্যাক্ৰমণ হ'ব কেলা ইয়াতে আক্ৰমণৰ কি কথা আছে সাধাৰণ মানুহে কৰ্ম কৰি খাইছে হাজিৰা কৰি খাইছে তাতে কিহৰ আক্ৰমণৰ কথা আহিল ভাই মানে কি দেখাব খুজিছো তেজৰ গৰম দেখাব খুজিছো নেকি কেলা আমিও সেই আইচলেণ্ডৰ মানুহ নহয় অসমৰে মানুহ অসমৰ খিলন আপুনি যদি আক্ৰমণৰ প্ৰত্যাক্ৰমণ কৰিব পাৰে তেন্তে মোৰ দেউতাও আপোনাৰ ভিনদেউ হয় কথা হ'ল অসমীয়া খিলঞ্জীয়াই জাগিব লাগে সজাগ হ'ব লাগে কোনোবা এজন ব্যক্তিক ঠিকা দিব নালাগে আমাৰ জাতিটো ঠিকা দিয়া হোৱা নাই শৃংখল চলিহাক নাইবা কিবা কিবি খেন্টাৰ নামবোৰ আছে পাহৰি গ'লো সেইবোৰ ঠিকা দিয়া হোৱা নাই সো আমি সচেতন থাকিব লাগে আমাৰ নাম লৈ আমাৰ খিলঞ্জীয়াৰ নাম লৈ আমাৰ অসমীয়াৰ নাম লৈ কেলা ৰাজনৈতিক এজেণ্ডা কৰিব নিজৰ মুনাফা আদায় কৰিব সেইবোৰক ৰাইজৰ সন্মুখত বহাই কাণ ধৰি আঁঠু গাড়ি ক্ষমা খুজিবলৈ বাধ্য কৰাব লাগিব সময় আহি পৰিছে কাৰণ আমাৰ নিজৰ আইডেণ্টিটি লৈ কোনোবা এজনে ৰাজনৈতিক